সময় বৰ্তমান 2:35 আৰু আমাৰ চাৰিটি বাজা গোসাঁনী মানুহ ভগৱান টিট 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 আমু নেই হৈ গেল আমু হৈ গেল Ba mùi vàng ghé Cuckoo Hạ Hạ Cuckoo Cuckoo Potato Ui Đậu Đậu Đây Đun đun Đấy Sầu lên quen thì lấy ở đâu ăn xiên Hey guys, welcome back to my YouTube channel. প্ৰিয় ভিউৱাৰ্ছ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো ভিউৱাৰ্ছ বৰ্তমান ৰাতিপুৱা আমি গোসাঁনী আৰু মই দুয়ো অলপমান ফুৰিব আহিছোঁ কাৰণ ৰাতিপুৱা তাই এতিয়া আৰু বিচনাত নাথাকে তাই কেৱল ভৰিৰে দম দম কৰি বিচনাত মাৰে আৰু কেৱল ফুৰিব আহোঁ কৰি মানে সদায় সেইটোৱে ৰটনি লগায় বাহিৰত আহে কেৱল অলপ খেংখেঙনি কৰে কাৰণ ৰাতিতে উঠি পেলাই অলপ 4মান বজাত শুইছে তাৰপিছত আৰু এই মাত্ৰ উঠিছে তো ময়ো অলপ দেৰিলৈকে শুলোঁ আজি কাম বন হোৱা নাই তো ফুৰি আহিলোঁ তো গাইজ আমাৰ এনেকুৱাই আৰু দৌৰা দৌৰি আৰু গোসাঁনী আৰু মোৰ আমি দুয়ো এনেকৈ থাকোঁ কেতিয়াবা কাম আগত খোৱা পিছত কেতিয়াবা খোৱা আগত কাম পিছত আৰু গোসাঁনীৰ মাজত এয়া চাওক তাই মোৰ মোবাইলটোত অকলে কথা কৈ থাকাই ভাবি আছে কিজানি মায়ে এয়া কি কৰি আছে হয়নে ধুনু মানুহ ও মায়ে কি কৰি আছে হয়না মায়ে কি কৰি আছে মায়ে ইউটিউব কৰি আছে ব্লগছ কৰি আছে হয়নে নহয় মা ব্লগছ কৰি আছে হয়নে ধুনু মানুহ তো আজি ৰাতিপুৱা সময়খিনিও বহু ব্যস্ততাৰ মাজত কাৰণ আজি মাহো যাব গাঁৱৰে ঘৰ মানুহৰ তাতে তেওঁলোকৰ নাম আছে আৰু তেওঁলোকৰ বোধহয় জন্মদিন উপলক্ষে পাতিছে আৰু আমাৰ কৃষ্ণগুৰু ধৰ্মৰ নামবিলাক হৈছে ৰাতিপুৱা 9টা বজাতে আৰম্ভ হয় আৰু 12টাত শেষ হয় তো তেওঁলোক যাব গোটেইখিনিয়ে আৰু আজি গোসাঁনী আৰু মই দুয়ো থাকিব লাগিব হয়নে নহয় হয় অঁ দুয়ো থাকিম না
তো গাইজ সেয়াই আৰু নে কি কয় তো গাইজ গা পা ধুই আহিলোঁ গোসাঁনী গধূলি ল'লোঁ লৈ পেলাই এতিয়া চাহ খাব পৰা নাই তো এইফালে ভাতো বহাইছোঁ হুইচেলটো কিবা কৰি মাৰিল গেছ নমালোঁ আৰু এতিয়া চাহ খাব লাগিব এয়া চাহ হ'ল আৰু এতিয়া পুনৰবাৰ গোসাঁনী আৰু চুচু কৰি কি চুচু কৰি দিলা আৰু চুচু কৰি দিলা আৰু চুচু কৰি দিলা আৰু চুচু দিলা তো গাইজ সেয়া পুৱাৰ চাহ আৰু মোৰ গোসাঁনীজনী তাই খুৱাই থৈ এনেকৈ আমি চাহ খাই আছোঁ আমাৰ ধনী মানুহ দিনু মানুহ এইফালে চাব মই দিনু মানুহে আও আহা 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 মানুহ আহা 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 দে 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 আহা 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 Dum 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 chum 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 oh oh ow 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 তো বাবু তুমিও কৈ দিয়া হাই একবাৰ কিয় নোৱাৰা একবাৰ কৈ দিয়া আমাৰ বাবু আহিছে আমাৰ গোসাঁনীৰ লগত খেলবা অলপ দেৰি না ৰাতিপুৱাই পুৱাই স্কুলত যোৱাৰ আগে আগে সি ভনীয়েকক চাই যায় না একবাৰ নাচালি বোলে তৰণিয়ে নাই সিনা আহি পেলাই খবৰ লৈ যাওঁতে খবৰ লৈ হেনা দাদাই খবৰ লৈ হেনা নহয় আমাৰ গোসাঁনী তো গাইজ মই আবেলিৰ সময়তহে টাইম পাইছোঁ ঘৰটো ভালকৈ সাৰি ল'বলৈ গতিকে ভিডিঅ'টো চাই ৰাইজ মোক ক্ৰিটিচাইজ যাতে নকৰে যে কাম নকৰে বা চাফ চিকুণতা নাৰাখে বুলি গাইজ মই এতিয়া এজনী ছোৱালীৰ মাক আৰু মোৰ ছোৱালীৰ বয়স 5 মাহে মাত্ৰ হৈছে তাইৰ লগতে থকাতেই সময়খিনি যায় পাৰ কৰিবই নোৱাৰোঁ কেতিয়া কেনেকৈ কৰোঁ মুঠতে টাইম পালে কৰোঁ আৰু টাইম পালে মই মোৰ কামখিনি কৰি লওঁ কিন্তু কেতিয়া কৰোঁ ঠিক নাই আৰু পুৱা কাম আবেলি হ'ব পাৰে আৰু আবেলি কাম পুৱাও হ'ব পাৰে কেতিয়া হয় ঠিক নাথাকে তো সেয়াই গাইজ এনেদৰে মোৰ দিনবোৰ চলি যাই আছে আপোনালোকে বাৰু কেনেদৰে কামবিলাক কৰে বা কৰিছিল কিছুমানে বা কৰে বা কিছুমানে বা কৰিব প্লিজ এবাৰ মোক কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবই লগতে কমেণ্ট কৰিও জনাবচোন যে এই কামবোৰ আপোনালোকে কেনেদৰে কৰে আপোনালোকে আপোনালোকৰ ঘৰবোৰ কেনেদৰে চলায় বা চলাইছিল আৰু মই কেনেদৰে চলাম অলপ দিহা পৰামৰ্শ দিব
ঘৰটো সাৰিবলৈ গোসানীক আইতাকৰ লগত থৈ গৈছিলোঁ। তাই এয়া বঢ়িয়াকৈ আইতাকৰ লগত খেলি আছে, নাম ধৰি আছে। তাইও কিবা চাই আছে, লক্ষ্য কৰি আছে। গাইজ, ভিডিঅ'টোৰ শেষত এয়াই ক'ম যে দিনবোৰ কেনেদৰে পাৰ হৈ আছে ধৰিব পৰা নাই, কেৱল যাই আছে আৰু পাৰ হৈ যাই আছে। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ। ময়ো অলপ গোসানীক ফুৰিবলৈ লৈ যাওঁ, ৰাস্তাটোত অলপ ইফাল সিফাল কৰাওঁ, নহ'লে তাই চটফটাই থাকিব। তো বাই গাইজ।